মই দিগন্ত ভাৰতীয়ে কৈছোঁ। আজি প্ৰতিঘাটৰ অডিঅ' ৰিলিজ আছে গুৱাহাটী শ্ৰদ্ধাঞ্জলি কাৰণত। খালি মোৰ বেয়া লাগিছে মই নাই। মই গংগা পাৰৰ সুদূৰ ইলাহাবাদত আছোঁ। প্ৰয়াগৰাজত মাৰ অস্থি বিসৰ্জনৰ কাৰণে আহিছিলোঁ। গতিকে এইফালৰ পৰা এইটো এটা ভাল দিন, আৰু ইফালে শুভমুক্তি হ'ব অডিঅ' ৰিলিজৰ, সেইটো এটা ভাল দিন। এই শুভক্ষণত মই আচলতে এই দেৱালীৰ মাজতেই মই আটাইলৈ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছবিখনত মই এটি গীতৰ কাম কৰিছিলোঁ, গীত পৰিচালনা মোৰ কম্প'জাৰ মই লিৰিক্সৰ। এটি গীতেৰে আচলতে ছবিৰ গোটেই পালচটোক বুজিবৰ কাৰণে অকণমান অসুবিধা হয়। তথাপিও অচিন্ত শংকৰৰ একান্ত অনুৰোধত আৰু দাবী, মৰমৰ দাবী, মই এটা গীতৰ কাম কৰি দিছোঁ। আৰু গীতটোত কণ্ঠদান কৰিছে দীক্ষুৱে আৰু ভাস্বতী ভাৰতীয়ে। গতিকে সেইফালৰ পৰা তেওঁলোক দুয়োগৰাকীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ ৰ'দ, কথা ক'বলৈ দিগদাৰ হৈছে, মই গংগাৰ মাজতে আছোঁ। পৰাণক ধন্যবাদ দিছোঁ সংগীত সুন্দৰ সজ্জাৰ বাবে, লগতে পলাশক ধন্যবাদ দিছোঁ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ব্যৱস্থাপনাত। পিংকুক ধন্যবাদ দিছোঁ সুন্দৰকৈ বাণীবন্ধনৰ কামখিনি কৰি দিয়াৰ বাবে। লগতে ৰূপম আছে, ৰূপমে গীটাৰৰ কামখিনি কৰি দিছে। এই চেগত প্ৰতিঘাটৰ গোটেই টিমটোক মই আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছবি গৃহলৈ আহিব অহা 6 ডিচেম্বৰত। এটা ভাল খবৰ, ছবিৰ খুব ভাল চলি আছে, আমাৰ এটা উৎসৱমুখৰ পৰিৱেশ চলি আছে। গতিকে সেইফালৰ পৰা আটাই উৎসাহী হৈ আছে ভাল ছবি চোৱাৰ কাৰণে। আৰু আমিও প্ৰতিশ্ৰুতিবদ্ধ, ভাল ছবি অসমলৈ আহি আছে হললৈ, আৰু চাব, ৰাইজেও চাব। কাঞ্চনজংঘা আৰু ৰত্নাকৰক যিদৰে মৰম কৰিছে, প্ৰতিঘাটকো মৰম কৰিব বুলি মোৰ আশাবাদী। একেই শাৰীত সেই একেই কিউত আছে প্ৰতিঘাট আহি আছে। আটাইলৈ মই অনুৰোধ কৰিছোঁ এই ছবিখনকো মৰম কৰক। বিশেষকৈ অচিন্ত শংকৰক, যুৱ পৰিচালক অচিন্ত শংকৰৰ কাম সঁচাই প্ৰশংসনীয়। খুব সৰু সৰু কথা কিছুমান তেওঁ আচলতে মন কৰি কাম কৰে, যিবিলাক কথাক আমি ইমান হয়তো নাভাবোঁ বা চোৱা নাযায়, মন কৰা নাযায়, কিন্তু অচিন্তই সেই সৰু সৰু কথাত ফ'কাছ কৰে। গতিকে এই ফ'কাছ লেভেলটো তাৰ যথেষ্ট ভাল, প্ৰশংসনীয়। গতিকে মই ভাবোঁ ভৱিষ্যতে খুব ভাল ভাল ছবি তেওঁৰ পৰা আমি পাম, আৰু মই লগত থাকিম, সেইটো এটা কথা। পুনৰ আটাইলৈ এই শুভক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছবি চাওক, আৰু ছবিৰ সংগীত ৰাইজে আঁকোৱালি লগ পাম গুৱাহাটী গৈ।